নমস্কাৰ, মোৰ নাম স্পাৰ্কুল আৰু মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আমাৰ যিটো আনএমপ্লয়বিলিটি ইছ্যু বা আমাৰ যিটো স্কিল ডেভেলপমেণ্টৰ ইছ্যু মই সেইটো দুখাৰ কথা ক'ব বিচাৰিছোঁ। লাইক ভাৰতৰ এতিয়া প্ৰধান যদি সমস্যাবিলাকৰ ভিতৰত যদি আপুনি চায় তেন্তে আমাৰ নিবনুৱা সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা। কাৰণ এই নিবনুৱা সমস্যাৰ পৰা আমাৰ GDP গ্ৰ'থ ৰেটতো বহুতখিনি প্ৰভাৱ পৰে। কিন্তু আমাৰ ইয়াত ভাৰতত ইমান নিবনুৱা সমস্যাটো ইমান বেছি কেলে সেইটো যদি চাবলৈ হয় আপুনি এতিয়া বহুতকেইটা ইণ্ডিয়া টুডে হওক নাছকম হওক বহুতখিনি ৰিচাৰ্চ কৰি আছে বা আপোনালোকৰ বহুতখিনি প্ৰজেক্টৰ ওপৰত সিহঁতে কাম কৰি আছে যে আমাৰ নিবনুৱা সমস্যাটো কিয় ইমান বেছি হয় সাধাৰণতে ভাৰতত। ক'বলৈ গ'লে আমাৰ জনসংখ্যাৰ যিটো পপুলেশ্যন আমাৰ সেইটো বহুত বেছি ভাৰতত, সেইটো এটা মেইন ৰিজন হয়। লগতে আমাৰ যিখিনি ষ্টুডেণ্টখিনি যিখিনি পাছ কৰি ওলাই অহাৰ পিছত তেখেতসকলে কিমানখিনি এটা চাকৰি পাবলৈ কাৰণে কিমানখিনি তেখেতসকল এমপ্লয়েবল হয় সেইটো এটা মেইন কথা, প্ৰধান কথা। কাৰণ যিখিনি ৰিপৰ্ট বা মই লাষ্ট 8 to 10 years এডুকেশ্যন ছেক্টৰত থাকি শিকিছোঁ যে এৰাউণ্ড 80% আমাৰ যিখিনি এডুকেটেড ইউথ শিক্ষিত নিবনুৱা শিক্ষিত যুৱক তেখেতসকলে চাকৰিৰ বাবে যোগ্য নহয়। আমাৰ বেছিভাগ ল'ৰা ছোৱালী আমাৰ ৱেইট কৰি থাকে যে মই এটা গভৰ্ণমেণ্ট চাকৰি পাম কিন্তু গভৰ্ণমেণ্ট চাকৰি চাবৰ কাৰণে সম্ভৱ নহয় আজিৰ যুগত। তাৰ বাবে আমি হয় স্বাৱলম্বী হ'ব লাগিব, নহয় আমি কোনোবা প্ৰাইভেট ছেক্টৰত জব কৰিব লাগিব। আৰু স্বাৱলম্বী হ'বলৈ কাৰণেও আমাৰ এতিয়া বৰ্তমান এজ এ এণ্টাৰপ্ৰিনিয়ৰ বহুতখিনি কাম কৰিবলৈ আমাৰ নৰ্থ ইষ্টত বহুত বাকী আছে। বহুতে ভয় কৰে এটা ব্যৱসায় কৰিবলৈ কাৰণে। বহুতো পেৰেণ্টছেও নিবিচাৰে যে ল'ৰা ছোৱালীয়ে এটা ব্যৱসায় কৰক, সকলোৱে বিচাৰে যে এটা গভৰ্ণমেণ্ট চাকৰি পাওক। কিন্তু গভৰ্ণমেণ্ট চাকৰি এতিয়া গভৰ্ণমেণ্ট ছেক্টৰ লাহে লাহে আপোনাৰ প্ৰাইভেটাইজেশ্যনত আহি আছে, প্ৰাইভেট হৈ গৈ আছে। চ' আমাৰ যিখিনি ল'ৰা ছোৱালী অলৰেডি পাছ কৰি ওলাই গৈছে তেখেতসকলে চাকৰি ক'ত পাব, সেইটো এটা ডাঙৰ মেইন ইছ্যু হৈ আছে এতিয়া। আৰু বহুতখিনি ৰিচাৰ্চ কৰি আছে তাৰ ওপৰত যে কিহৰ কাৰণে আমাৰ এমপ্লয়বিলিটি আমাৰ ৰেটটো ইমান বেছি হয়। কাৰণ 80% আমাৰ এডুকেটেড ইউথ যিখিনি পাছ কৰি ওলাই গৈছে সেইখিনি ষ্টুডেণ্টক আমি চাকৰি দিবৰ বাবে যোগ্য নহয় বুলি ভবা হয়। কাৰণ তাৰ মেইন কাৰণ এটা হ'ল সেইটো হ'ল স্কিল। আমাৰ ষ্টুডেণ্টখিনিৰ মাজত স্কিলৰ বহুত দক্ষতা, আমি অসমীয়াত ক'বলৈ গ'লে দক্ষতা, আমাৰ স্কিলৰ বহুত বেছি প্ৰব্লেম আমাৰ নৰ্থ ইষ্টৰ ষ্টুডেণ্টে সাধাৰণতে। আপুনি যদি চাই আজি আমাৰ ল'ৰা ছোৱালীখিনি এটা ইণ্টাৰভিউ ক্ৰেক কৰিবলৈ হ'লে ইণ্টাৰভিউ নাম শুনিলে ভয় কৰে। কিহৰ কাৰণে? আপোনাৰ যদি কমিউনিকেশ্যনৰ ক্ষেত্ৰত আমাৰ অসমীয়া বহুত পিছ পৰি আছে। আমাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট আজি যদি আপুনি এটা ইণ্টাৰভিউ ক্ৰেক কৰিবলৈ আপুনি কেনেকৈ যাব লাগিব, কি কাপোৰ পিন্ধি যাব লাগিব, কেনেকৈ প্ৰেজেণ্টেশ্যন কৰিব লাগিব, বায়'ডাটাখন কেনেকৈ বনাব লাগে, ৰিজিউমখন কেনেকৈ বনাব লাগে, আমাৰ ষ্টুডেণ্টে বেছিক নলেজখিনি নাইকিয়া। আমাৰ আপুনি স্কিল ডেভেলপমেণ্টৰ বাকীখিনিতো বাদেই দিলোঁ, কাৰণ গভৰ্ণমেণ্টে এতিয়া স্কিল ডেভেলপমেণ্টৰ ওপৰত বহুতখিনি কাম কৰি আছে। কিন্তু সঁচা কথা ক'বলৈ গ'লে যিমানখিনি স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আছে তেখেতসকলে প্ৰকৃতাৰ্থত কৰিব পাৰিছেনে? কাৰণ মই যি দেখি আহিছোঁ আমাৰ স্কুল কলেজত বহুতখিনি স্কিল ডেভেলপমেণ্ট হওক বা আপোনাৰ প্লেচমেণ্ট হওক বহুতখিনি আমাৰ অপেন কৰি দিছে গভৰ্ণমেণ্টে। কিন্তু তাত যিসকল ব্যক্তিক ইয়াৰ দায়িত্ব দিয়া হয় তেখেতসকল ব্যক্তিয়ে মোৰ কেতিয়াবা নালাগে যে তেখেতসকলে ইমান দক্ষতা আছে সেইখিনি চলাবলৈ বাবে। কাৰণ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত বহুতখিনিয়ে সাধাৰণতে চেষ্টাই নকৰে বহুতখিনি কলেজে যে ৰেগুলাৰ যিখিনি কোৰ্চ সেইখিনিকে পঢ়াই থাকে। এতিয়া হয়তো অদূৰ ভৱিষ্যতে আমাৰ এতিয়া যেনেকৈ আৰম্ভ হৈছেই আমাৰ এডুকেশ্যন ছিষ্টেমটো চেঞ্জ কৰিবলৈ কাৰণে। কাৰণ এডুকেশ্যন ছিষ্টেমত এতিয়া দক্ষতাপূৰ্ণ যিটো স্কিল ডেভেলপমেণ্ট পাৰ্টটোৰ পৰা বেছিকৈ জোৰ দিয়া হ'ব, সেইটো এটা আটাইতকৈ ভাল খবৰ। কিন্তু আমাৰ এতিয়া উঠি অহা যুৱক চামক মই এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে এটা চাকৰিৰ কাৰণে অকল আপোনাৰ বৰ্তমান নলেজখিনি ইম্পৰ্টেণ্ট নহয়, আপোনাৰ যিখিনি একাডেমিক নলেজখিনি একো ইম্পৰ্টেণ্ট নহয়। আপোনাৰ একাডেমিক নলেজখিনি হয়তো এবছৰ দুবছৰ আপুনি চাকৰি কৰাৰ পিছত তাৰ কোনো ভেলুৱে নাথাকে। সেইবাবে কৈছোঁ আপোনালোকে নিজৰ স্কিলখিনি ডেভেলপ কৰিবলৈ ট্ৰাই কৰক। লাইক আপুনি নিজকে যিখিনি পাৰ্চেণ্টেজ ডেভেলপমেণ্ট স্কিল হওক বা আপোনাৰ ৰিডিং ৰাইটিং স্কিল হওক বা আপোনাৰ কমিউনিকেশ্যন স্কিল হওক বা আপোনাৰ যিখিনি কম্পিউটাৰ নলেজ, বেছিক টেকন'লজি, ছায়েন্স এণ্ড টেকন'লজি বেছিক নলেজ সেইখিনি লওক। কাৰণ আপোনাক যদি আজিৰ যুগত এটা চাকৰি লাগে, সৰু চাকৰি এটা পাবলৈ হ'লে কাৰণ আপুনি এটা ইণ্টাৰভিউ ক্ৰেক কৰিবই লাগিব। আৰু তাৰ কাৰণে আপুনি নিজকে প্ৰিপেয়াৰ কৰক, আপোনাৰ কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰক।
আপোনাৰ প্ৰেজেণ্টেশ্যনটো ডেভেলপ কৰক আপুনি নিজকে প্ৰেজেণ্ট কৰাটো আপুনি ভালকৈ দেখাওক প্ৰেজেণ্ট কৰি আপোনাৰ এইটো নহয় যে আপুনি এযোৰ নতুন কাপোৰে পিন্ধি যাব লাগে আপুনি এযোৰ পুৰণা কাপোৰ পিন্ধিও আপুনি চাফ চিকুণকৈ ধুনীয়াকৈ যাব পাৰে এটা ইণ্টাৰভিউ দিবলৈ নেক্সট আপোনাৰ নিজৰ ৰিডিং ৰাইটিং স্কিলখিনি ইম্প্ৰুভ কৰক আপুনি কেনেকৈ বায়'ডাটা বনায় কেনেকৈ এখন ধুনীয়াকৈ বায়'ডাটা বনাব পাৰি বা কেনেকৈ আমি কমিউনিকেশ্যনটো কেনেকৈ ডেভেলপ কৰিব পাৰোঁ সেইখিনি শিকক নেক্সট হৈ গ'ল আপোনাৰ আজি যদি আপুনি সৰু সাধাৰণ চাকৰি এটাও লাগে তাত আপোনাৰ কম্পিউটাৰ নলেজটো মাষ্ট বি মেণ্ডেটৰী কৰি দিছে আজিকালি কিন্তু আমাৰ যুৱক চামক মই এটা বস্তু বহুত বেয়া পাওঁ কিছুমান ক্ষেত্ৰত আমাৰ বহুতখিনি যুৱক আছে তেখেতসকলে কি কৰে আপোনাৰ কোনোবা কম্পিউটাৰ ইনষ্টিটিউট আছে তাৰ পৰা আপোনাৰ 3000 4000 টকা দি মাইক্ৰ'ছফ্ট অফিচ পেকেজ বা PGDCA বা DCA চাৰ্টিফিকেট সিহঁতে কল কৰে কাৰণ মোলৈও বহুতে কল কৰিছে আজিলৈকে মই ভাল নাপাওঁ ক'বলৈ গ'লে সঁচা কথা কাৰণ শিক্ষা কেতিয়াও বিনামূল্যে বিক্ৰী নহয় কাৰণ কোনো আপুনি যদি শিক্ষাৰ অৰ্হতা আপুনি যদি জ্ঞানখিনি নোলোৱাকৈ যদি আপুনি বিক্ৰী কৰিব বিচাৰিছে সেইটো বহুত বেয়া কথা চ' পৰাপক্ষত আপোনালোকে নিজৰ স্কিলখিনি ডেভেলপ কৰিব আপুনি অফিচ পেকেজ হওক বা আপুনি এটা ৱৰ্ড আপুনি এটা মেইল লিখিবলৈ কেনেকৈ লিখিব লাগে বা আপোনাৰ যিখিনি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এটা কেনেকৈ দিব লাগে বা আপুনি এটা এক্সেলত ৰিপৰ্ট কেনেকৈ বনাব সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট আৰু আমাৰ বৰ্তমান জেনেৰেশ্যনটোৱে ভাবে মই কম্পিউটাৰটো ঘৰত অপেন কৰিব পাৰিছোঁ চ' মই বহুত জানো মই মোবাইলটো চলাব পাৰিছোঁ বা মই সৰু সুৰা দুটা কাম কৰিব পাৰিছোঁ মই ফটোশ্বপ কৰিব পাৰিছোঁ মই বহুতখিনি জানো কিন্তু নহয় আপোনাৰ ক'বলৈ গ'লে কম্পিউটাৰ শিক্ষাটো এখন সাগৰৰ নিচিনা আৰু হয়তো আমি সাগৰৰ এটোপাল পানীৰ সমানে আমি এতিয়ালৈকে শিক্ষা লৈছোঁ চাগে নিজে ভাবি চাব কিমানটো শিক্ষা আমি পাই থৈছোঁ কম্পিউটাৰ ক্ষেত্ৰত চ' নিজৰ স্কিলখিনি ডেভেলপ কৰক নিজৰ যিখিনি কম্পিউটাৰ নলেজটো বেছিকলি ইম্প্ৰুভ কৰক নিজকে এক্সেলত বা আপোনাৰ ৱৰ্ডত বা আপোনাৰ পাৱাৰ পইণ্টত নিজকে পাৰ্গত কৰি তোলক চ' মোৰ হিচাপে তিনিটা বস্তু আপোনাৰ বহুত বেছি ইম্পৰ্টেণ্ট আজিৰ যুগত নিজকে নিজৰ স্কিলখিনি ডেভেলপ কৰিবলৈ ফাৰ্ষ্ট আপোনাৰ বেছিক আপোনাৰ এডুকেশ্যন আপোনাৰ চাৰ্টিফিকেট সেইখিনিতো লাগিবই প্লাছ আপোনাৰ নিজৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট পাৰ্টটো কৰক আপুনি নিজকে ডেভেলপ কৰক নেক্সট আপোনাৰ ৰিডিং ৰাইটিং কমিউনিকেশ্যন স্কিলখিনি ডেভেলপ কৰক তাৰপৰা আপোনাৰ নিজৰ কম্পিউটাৰ স্কিলখিনি ডেভেলপ কৰক এই তিনিটা বস্তু যদি আপুনি নিজকে ডেভেলপ কৰিব পাৰে ডেফিনেটলি আপুনি ক'ৰবাত নহ'লে ক'ৰবাত এটা চাকৰি পাবই অ'কে চ' কিন্তু ট্ৰাই কৰিব নিজৰ স্কিলখিনি ডেভেলপ কৰিবলৈ কাৰণ আমাৰ ভাৰতৰ এৰাউণ্ড 80% ষ্টুডেণ্টক আমি এমপ্লয়েবল নহয় আৰু যিখিনি এতিয়া লেটেষ্ট ইণ্ডিয়া টুডে এটা ৰিপৰ্ট মতে যিখিনি ষ্টুডেণ্টক স্কিল বা স্কিল ট্ৰেইনিং দিয়া হয় আপোনাৰ ছফ্টৱেৰ স্কিল হওক বা আপোনাৰ আৰু ৰিডিং ৰাইটিং স্কিল যিখিনি ট্ৰেইনিং কৰা হয় সেই ট্ৰেইন কৰাৰ ভিতৰত 33%ক আপুনি জবৰ কাৰণে সিহঁতে যোগ্য নহয় কোনো এটা চাকৰিৰ কাৰণে যোগ্য নহয় আপুনি নিজে ভাবি চাওক কিমান আমি এটা টাফ চিটুৱেশ্যনত গৈ আছোঁ যিখিনি ওচৰত স্কিল আছে যিখিনি ওচৰত দক্ষতা আছে তাৰো 33% চাকৰিৰ বাবে যোগ্য নহয় তেনেহ'লে যিখিনি ওচৰত স্কিল বা দক্ষতা নাইকিয়া সেইখিনিৰ বাবে কম্পিটিশ্যনটো কিমান বেছি হ'ব পাৰে অ'কে চ' আমি নিজকে হাত সাৱটি ধৰি আমাৰ লাভ নাই যে আমাৰ চাকৰি নাই আচলতে চাকৰি কিছু ক্ষেত্ৰত আছে কিন্তু আমাৰ দক্ষতা নাই আমি সেই চাকৰিটো পাব পৰা আমাৰ যোগ্যতা নাই আমাৰ সেই যোগ্যতাখিনি আপুনি নিজে ঠিক কৰিব লাগিব নিজে বঢ়াব লাগিব তাত আপোনাক কোনেও আহি হেল্প নকৰে আজিকালি ইউটিউবত আপুনি বহুতখিনি ভিডিঅ' পঢ়িব পাৰে চাব পাৰে পাৰিলে আপুনি ক'ৰবাত কম্পিউটাৰ ক্লাছ এটা কৰক ভালকৈ এখন ভেলিড এখন চাৰ্টিফিকেট গোটাওক ক'তো কিনি পেলাই নহয় এখন ভেলিড চাৰ্টিফিকেট গোটাওক কাৰণ নিজক ঠগি একো লাভ নাই মোৰ হিচাপে চ' সেইখিনি কৰিবলৈ ট্ৰাই কৰক আৰু ইন ফিউচাৰ যদি আপোনালোকৰ কিবা স্কিল ডেভেলপমেণ্টৰ ওপৰত বা তেনেকুৱা ধৰণৰ কিবা সহায় লাগে ডেফিনেটলি মই আছোঁ মই আপোনালোকক সহায় কৰিবলৈ সদায় ৰেডি হৈ আছোঁ ধন্যবাদ নমস্কাৰ